নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে মোৰ লাৰ্ণ উইথ কৰবী চেনেলটোলৈ স্বাগতম। আজি মই লৈ আহিছোঁ অসম জাতীয় বিদ্যালয়ৰ সপ্তম মানৰ অসমীয়া বিষয়টি। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ আপোন পাঠখনৰ দ্বিতীয়টি অধ্যায় জোনাকীৰ জন্ম কাহিনী, এই অধ্যায়টিৰ প্ৰশ্ন উত্তৰ ইতিমধ্যে মই দুটা কালাংশত আগবঢ়াইছিলোঁ। সেই কালাংশটোত 7 নং প্ৰশ্নৰ ক হেমচন্দ্ৰ গোস্বামী এইখিনিলৈকে মই তোমালোকৰ কাৰণে উত্তৰখিনি আগবঢ়াইছিলোঁ। আজি ইয়াৰ পাছৰখিনি প্ৰশ্নৰ উত্তৰ লৈ পুনৰবাৰ তোমালোকৰ ওচৰলৈ আহিছোঁ। 7 নং খ আছে চন্দ্ৰকুমাৰ আগৰৱালা। জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম 1867 চনত গহপুৰত। 1889 চনত প্ৰকাশিত জোনাকী আলোচনীৰ তেওঁ প্ৰতিষ্ঠাপক সম্পাদক। তেওঁৰ প্ৰথম অসমীয়া ৰোমান্টিক কবিতা বনকুঁৱৰী। অসমীয়া সাহিত্য জগতখনত তেখেতক প্ৰতিমাৰ খনিকৰ বুলি জনা হয়। তেওঁ ৰচনা কৰা কবিতাসমূহ নিয়ৰ, প্ৰতিমা, বিন বৰাগী, মাধুৰী, মানৱ বন্দনা, সন্ধিয়া, বিশ্ব ভাৱৰীয়া, তেজীমলা, মহাত্মা আদি তেওঁৰ অনুপম সৃষ্টি। তেওঁৰ প্ৰকাশিত প্ৰতিমা, বিন বৰাগী এই দুখন কাব্য সংকলন। চন্দ্ৰকুমাৰ আগৰৱালাদেৱে 1924 চনত গুৱাহাটীৰ খাৰঘুলিত নিউ প্ৰেছ স্থাপন কৰি সাদিনীয়া অসম প্ৰকাশ কৰি উলিয়ায়। 1938 চনৰ 2 মাৰ্চত তেওঁৰ মৃত্যু হয়। ইয়াৰ পাছত আহিছোঁ 7 নং গ লক্ষ্মীনাথ বেজবৰুৱা। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা একেধাৰে নাট্যকাৰ, ঔপন্যাসিক, জীৱনী লেখক, সমালোচক, আধুনিক অসমীয়া গল্প সাহিত্যৰ জন্মদাতা। তেওঁৰ জন্ম 1864 চনত নগাঁও জিলাৰ আহতগুৰিৰ ওচৰৰ লুইতৰ বুকুত। পিতৃ দীননাথ বেজবৰুৱা আৰু মাতৃ থানেশ্বৰী দেৱী। অসমীয়া সাহিত্য জগতলৈ ৰমন্যাসিক ভাৱধাৰা কঢ়িয়াই অনা জোনাকীৰ তৃতীয় চতুৰ্থ বছৰৰ সম্পাদক আছিল বেজবৰুৱাদেৱ। তেওঁ সাহিত্যিক জীৱনৰ পাতনি মেলে জোনাকীৰ মাজেৰে। 1909 চনত তেওঁ বাঁহী আলোচনী প্ৰকাশ কৰিছিল। তেওঁৰ ৰচনা কৰা ধেমেলীয়া নাটসমূহ লিটিকাই, নুমল, পাচনি, চিকৰপতি নিকৰপতি। বুৰঞ্জীমূলক নাটসমূহ চক্ৰধ্বজ সিংহ, বেলিমাৰ, জয়মতী কুঁৱৰী। তেওঁৰ একমাত্ৰ উপন্যাসখন হৈছে পদুম কুঁৱৰী। হাস্যৰসাত্মক ৰচনাসমূহ কৃপাবৰ বৰুৱাৰ উভতনি, কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, বৰবৰুৱাৰ বুলনি। অনুবাদমূলক ৰচনা ভাৰতবৰ্ষৰ বুৰঞ্জী, সাধুকথাৰ পুথি বুঢ়ী আইৰ সাধু, জুনুকা, ককাদেউতা আৰু নাতি ল'ৰা। গল্প পুথিসমূহ হৈছে সুৰভি, সাধুকথাৰ কুকি, জোনবিৰি, কেহুকলি। তেখেতৰ আত্মজীৱনীখন হ'ল মোৰ জীৱন সোঁৱৰণ। বেজবৰুৱাদেৱে জোনাকী আলোচনীত লিখা সেউতী গল্পটোৱে হ'ল প্ৰথম অসমীয়া চুটিগল্প। অসমীয়া সাহিত্যত সাহিত্যৰথী আৰু ৰসৰাজ নামে খ্যাত বেজবৰুৱাদেৱে 1924 চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল। এইজন সাহিত্যিকৰ মৃত্যু 1938 চনৰ 26 মাৰ্চত। 7 নং ঘ পদ্মনাথ গোহাঞিবৰুৱা। পদ্মনাথ গোহাঞিবৰুৱাৰ জন্ম হয় 1871 চনত উত্তৰ লখিমপুৰৰ নকাৰী মৌজাৰ নকাৰী গাঁৱত। তেওঁৰ পিতৃ ঘীণাৰাম গোহাঞিবৰুৱা। তেওঁ অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল আৰু ইংৰাজ চৰকাৰৰ পৰা প্ৰথমেই সাহিত্যিক পেঞ্চন লাভ কৰা ব্যক্তি। ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্যিক জীৱনৰ পাতনি মেলা পদ্মনাথ গোহাঞিবৰুৱাৰ হাততেই প্ৰথম অসমীয়া উপন্যাস ভানুমতী প্ৰকাশ পায়। লাহৰী তেওঁৰ দ্বিতীয়খন উপন্যাস। বাণৰজা তেওঁৰ পৌৰাণিক নাটক। বুৰঞ্জীমূলক নাটক হৈছে জয়মতী, গদাধৰ, লাচিত বৰফুকন, সাধনী। প্ৰহসনমূলক নাটক 3খন, গাঁওবুঢ়া, টেটোন তামুলী, ভূত নে ভ্ৰম। গোহাঞিবৰুৱাৰ লিখা কবিতা পুথি হৈছে লীলা কাব্য, জোৰণী, ফুলৰ চানেকি। তেওঁৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভস্বৰূপ 3টা খণ্ডত ৰচিত শ্ৰীকৃষ্ণ গ্ৰন্থখন। 1946 চনত তেওঁৰ তেজপুৰত মৃত্যু হয়।
7 নং উঙ ৰজনীকান্ত বৰদলৈ অসমীয়া উপন্যাস সাহিত্যৰ একছত্ৰী সম্ৰাট ৰজনীকান্ত বৰদলৈৰ জন্ম হয় 1867 চনৰ 24 নৱেম্বৰত ডিব্ৰুগড় চহৰৰ চিৰিং চাপৰিত। তেখেতৰ পিতৃ নৱকান্ত বৰদলৈ আৰু মাতৃ স্বৰ্ণময়ী দেৱী। মিচিং সমাজৰ পটভূমিত ৰচনা কৰা মিৰি জীয়ৰীৰ দৰে কালজয়ী উপন্যাস ৰচনা কৰি অসমৰ সাহিত্য জগতত বিখ্যাত হৈ পৰা ৰজনীকান্ত বৰদলৈ কলিকতাত পঢ়ি থকা সময়তে তেওঁৰ সাহিত্য চৰ্চা অংকুৰিত হয়। তেওঁ কবিতা, প্ৰবন্ধ, নাটক, হাস্যৰস আদি ৰচনা কৰিছিল যদিও ঔপন্যাসিক হিচাপেহে অসমীয়া জনমানসত সুপ্ৰতিষ্ঠিত হৈ ৰ'ল। তেখেতে ৰচনা কৰা বুৰঞ্জীমূলক ৰচনাসমূহ মনুমতী, দন্দুৱা দ্ৰোহ, ৰংগিলী, নিৰ্মল ভকত, ৰহদৈ লিগিৰী, ৰাধা ৰুক্মিণীৰ ৰণ আদি। তেওঁ অসম প্ৰদীপিকা নামে এখন আলোচনী সম্পাদনা কৰিছিল। 1925 চনত নগাঁৱত হোৱা সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতি আছিল। 1940 চনৰ 25 মাৰ্চত তেওঁৰ মৃত্যু হয়। ইয়াৰ পাছত 8 নং প্ৰশ্নত বিপৰীত শব্দ লিখিবলৈ দিছে। উচ্চৰ বিপৰীত শব্দ নিম্ন। স্বদেশ, বিদেশ, অসীম, সসীম, নতুন, পুৰণা, গ্ৰহণ, বৰ্জন, গধুৰ, পাতল, পৰাধীন, স্বাধীন, উচিত, অনুচিত, উন্নতি, অৱনতি। 9 নং প্ৰশ্ন কেইটামান বাক্য ৰচনা কৰা দিছে। পঢ়া শুনা, ৰং ধেমালি, ভাষা সাহিত্য, কথা বতৰা, চোৱা চিতা, এই বাক্য ৰচনাকেইটা তোমালোকে লিখিবা। ইয়াৰ পাছত 10 নং প্ৰশ্ন দিছে। একে অৰ্থ বুজোৱা শব্দ লিখা, অৰ্থাৎ সমাৰ্থক শব্দ লিখিবলৈ দিছে। প্ৰীতি, সমাৰ্থক শব্দ স্নেহ। বহুকেইটা সমাৰ্থক শব্দ পাব পাৰি, মই এটাকৈ দিছোঁ। যেনে স্নেহ লিখিলেও হ'ব, মৰম লিখিলেও হ'ব, চেনেহ লিখিলেও হ'ব। ঘাই, প্ৰধান, যত্ন, চেষ্টা, দৰখাস্ত, আবেদন, আন্ধাৰ, তিমিৰ, প্ৰচুৰ, বহুত, সূচনা, জাননী। ছাত্ৰ ছাত্ৰীসকল, এই জোনাকীৰ জন্ম কাহিনী পাঠটিৰ সকলোখিনি প্ৰশ্নৰ উত্তৰ মই আগবঢ়ালোঁ। তোমালোকৰ ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিবা। অহা কালাংশত এটা নতুন পাঠৰ সৈতে পুনৰবাৰ তোমালোকৰ ওচৰলৈ আহিম। তেন্তে আজিলৈ আহিছোঁ। থেংক ইউ।